আচলতে আমাৰ আজি তিতাবৰবাসীৰ আজি পঞ্চমটো দিন আমাৰ এক বৃহৎ ক্ষতি হ'ল। সংস্কৃতি জগতখনৰ সত্ৰীয়া নৃত্যৰ এজন সাধক আমি হেৰুৱালোঁ, তৰুণ বৰাপায়ন। তেওঁৰ সৈতে আচলতে সাংস্কৃতিক জগতখনত আজি যিমানখিনিলৈকে আগবাঢ়িছোঁ তৰুণ খুৰা বুলি মাতোঁ। খুৰাৰ যথেষ্টখিনি হাত আছে। লগতে তিতাবৰত আজি সাংস্কৃতিক জগতখনৰ যিখিনি তিতাবৰৰ ৰাইজে যিমানখিনি ষ্টুডেণ্টক তেওঁ আজি শিকালে, যিমানখিনি উন্নতি হৈছে, সেইখিনি বস্তু আচলতে আজি আমি ভাষাৰেও ক'ব নোৱাৰোঁ। যিমানখিনি তৰুণ খুৰাই কৰ্মশালাৰ জৰিয়তে বৰগীত, খোল, ভাওনাৰ জৰিয়তে মানুহখিনিক দি থৈ গৈছে, ক'বলৈ একোৱেই নাই। আমি এজন খুব সোনকালে হেৰুৱালোঁ আৰু কেইবছৰমান যদি মানুহজনক পালোহেঁতেন তেওঁ আৰু হয়তো দিবলৈ থাকি গ'ল। তেওঁ বহুতখিনি বস্তু আছিলে নিজৰ মাজত। আমি এতিয়া এইটোৱে আশা কৰিছোঁ তেওঁ য'তে আছে শান্তিত থাকক, তেওঁ আত্মাই শান্তি লাভ কৰক। সেয়াই আৰু ক'বলগীয়া